friends, welcome back to my channel. মই গুলহাট ফুলপা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই কেইটামান আপোনালোকক মোৰ খুবেই ফেভাৰিট বস্তু দেখাম। আপোনালোকে যদি চাই ভাল লাগে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। তেনেহলে চাওকচোন মোৰ কি ভাল লগা বস্তু আৰু অকল ভাল লগা বুলিয়ে নহয় কিছুমান মই এনেকুৱা বস্তু দেখাম যিবোৰ আপোনালোকে চাই নিশ্চয় ভাল পাব। এইটো মই দেখাম বুলি কৈছো। এইটো মোৰ বস্তু খুবেই প্ৰিয়। এইটো জুচ খাব পাৰে আৰু এইটো বাই ইউনিভাৰ্চিটিত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ডছৰ পৰা গিফট পাইছিলে। দেখাইছো চাওক আৰু এইটো খুব ধুনীয়াকৈ তাই মৰমত থৈ দিছে আৰু মোৰো সেইবাবে খুবেই ভাল লাগে। আৰু নেক্সট টাইম আহিলে প্ৰথমতে মই আপোনালোকক এটা দেখাম যিটো বাক যেতিয়া ইউনিভাৰ্চিটিৰ পৰা আহিছিলে তেতিয়া এইটো দি দিছে। আপোনালোকে হয়তো আখৰটো ধৰিব নোৱাৰিব পাৰে। ইয়াত লিখা আছে যে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অসমীয়া বিভাগ গুৱাহাটী ইউনিভাৰ্চিটি। মই আপোনালোকক অকণমান ওচৰৰ পৰা দেখাইছোঁ। হয়তো উল্টাকৈ দিলেহে আপোনালোকে মানে ভিডিঅ'টো ধৰিব পৰা নাই ভালদৰে, হ'লেও দেখাইছোঁ চাওকচোন। এইটো লিখা আছে আৰু এইটো খুবেই মোৰ ভাল লাগে আৰু এইটো চাওকচোন ধুনীয়া লাগে। আৰু মোৰ তাৰপিছতে থাৰ্ড পজিশ্যনত ভাল লগা বস্তুৰ ভিতৰত আহিছে কি অকণমানি শহা পহুকেইটা। এইটো হৈছে ৰেড কালাৰৰ আৰু এইটো হৈছে হোৱাইট কালাৰৰ। ইমান ধুনীয়া, ইমান কিউট, খুবেই ভাল লাগে মোৰ এইকেইটা বস্তুকেইটা। খুবেই মৰম লগা কিউট। আৰু এইকেইটা আনিছিলে কোচবিহাৰৰ পৰা। আৰু তাৰপিছত আহিলে মোৰ এইটো অকণমানি সজাই থোৱা ঘৰ কিউট। আৰু তাৰপিছত আহিলে এইটো ঘৰটো আৰু এইটো বায়ে গিফ্ট পোৱাই হয় ইউনিভাৰ্চিটিত থাকোঁতে। আৰু তাই ভাল লগা বস্তু মোৰ ভাল লাগে আৰু খালি গালি খাই থাকোঁ সদায়। এইটো আকৌবাৰ দেখাইছোঁ। মোৰো পাবলৈ ইমান মন নাছিলে, সেইকাৰণে মই চেষ্টাও নকৰিলোঁ। ক'ৰবাত দেখাইছোঁ তাই জহতে মই দেখাবলৈ পাইছোঁ। তাৰপিছত এইটো গড়টো এটা ঠেং নাই বনাইছিলে। আৰু এইটো মোৰ পঢ়াৰ টেবুলত থাকে, যিটো মই ৰাখোঁ। বাৰ্থডেত গিফ্ট পাইছিলোঁ। এইকেইটা আৰু মোৰ আৰু থাকে আৰু এনেকুৱা বস্তুবোৰ মোৰ খুব ভাল লাগে। এইকেইটা স্মুথ, পুৰো কোমল, পুৰো কিমান ধুনীয়া, বহুত কিউট। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আকৌ কৈছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।